हेलो दोस्तों की खबर সকলো वेलकम टू बैक माय यूट्यूब चैनल আজি আমি আহিছো লক্ষ্মী হোটেললৈ আহিছো আমি আজি ৰুটি খাব লাগিব বাকি বিস্কুট গাড়ী খালী কৰাৰ পিছত এতিয়ালৈ আহিলো আমি ৰুটি খাবলৈ আপোনালোকে চাব এখন আপোনাৰ হেৰি আছে এটো নাজিয়া ষ্টেচনৰ মুখাগতে আছে লক্ষ্মী হোটেল ইয়াত চব পাই খাবলৈ আপোনালোকে আহিব পাৰে চব পাব মাংস মাছ চব আদি কৰি ভাত চাত ৰুটি চব পাব ইয়াত চাই ল'ব পাৰিব আমাৰ ইয়াত খাই আছেগে আমাৰ ষ্টাফৰ মানুহে খাই আছে আমাৰ গুণে খাই আছে এইফালে মেনেজাৰ খাই আছে বাকি মহন্ত তাক ধন্যবাদ জনাইছো ভিডিঅ'টো কৰিব দিয়াৰ কাৰণে বাকি সব বাকি পোৱালি পুৰা কচু এফালে চাব পাৰে এফালে হেৰি খাই এদায় কৰিব এতিয়া মোলে অহাই নাই আজি ক'ব আপোনালোকে ভিডিঅ'টো কেনেকুৱা হৈছে ভাল হ'লে লাইক সাবস্ক্ৰাইব কৰি দিব হা বাকি গৰমো আজি বেছি বহুত বাইদেৱে হেৰি কৰি আছে চব্জি কাটি আছে বাকি এফালে শৰ্মাদায়ে চব্জি বনাই আছে এফালে বাইদেউ দুগৰাকীও মানে শাক পাচলি কাটি আছিলে দিগদাৰ কৰি নকৰিলোঁ আৰু এতিয়া কিনো বনাইছে চাওঁ এইফালে মাছ চব্জি বনাই আছে ইয়াৰ পিছত কি বনাব ইয়াৰ পিছত কি বনাব মাংসটো বনি হ'ব নি মাংসটো হৈ গ'ল কি কি মাংস পায় বাকী শৰ্মাদায়ে মজা খানা বনায় আপোনালোকে এবাৰ খালে এই দোকানখন কোনখিনি আছে ষ্টেচন নাজিয়া ষ্টেচনৰ ওচৰত বাকি আমাৰ ভণ্টিয়ে টিউচন যাবলৈ ওলালে বাকি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে ক'ব ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব বাই বাই